কি ক'ব আজিৰ বিষয়ে যেহেতু আপোনালোকে ভোটাৰ্ছ পাৰ্টি মিটিং কৰিছে আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ 1 নং কোকৰাঝাৰ যিটো সংসদীয় সমষ্টি আছে এই সংসদীয় সমষ্টিৰ কাৰণে দলৰ ইয়াতে লোকসভা সমিতি গঠনৰ কাৰণে সভা বহিছে তো এখন সভাত এখন লোকসভা সমিতি গঠন হ'ব আৰু 4টাকৈ জোনাল সমিতি গঠন হ'ব আৰু বুথ ইনচাৰ্জকে প্ৰমুখ কৰি বুথ ডিৰেক্টৰলৈকে ইয়াত নিযুক্তিৰ যিটো প্ৰক্ৰিয়া এই সম্পৰ্কে আজিৰ সভাখন পাতা হৈছে কিন্তু এই সভাখনৰ মূল লক্ষ্য উদ্দেশ্যৰ লগত সংগতি ৰাখি সংসদীয় যিটো ইলেকশ্যন আছে লোকসভা ইলেকশ্যন আছে কোকৰাঝাৰ সমষ্টিৰ পৰা আমাৰ কেণ্ডিডেট প্ৰক্ষেপ কৰা হৈছে সেই প্ৰক্ষেপৰ ক্ষেত্ৰত আমি এটাই কথা ক'ব বিচাৰোঁ সমাজখনক আৰু দেশখনক এটা ৰিভলিউশ্যনৰ প্ৰয়োজন আছে যি ৰিভলিউশ্যনে সমাজখনক সুস্থিৰ গণতান্ত্ৰিক মূল্যবোধ দিব পাৰে আৰু আৰ্থিক গণতন্ত্ৰৰ পৰ্যায়লৈ লৈ যাব পাৰে আৰু ইয়াত বসবাস কৰি থকা মানুহবিলাকৰ যিখিনি জীৱন ধাৰণৰ পদ্ধতি আৰু মানদণ্ড উন্নত কৰিব পাৰে আজি জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড ইমানেই নিম্ন নিজকে স্বাধীন দেশৰ নাগৰিক বুলি আমি ক'বলৈ এটা প্ৰকাৰৰ লাজ লাগে কাৰণ স্বাধীন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ জীৱন ধাৰণৰ পদ্ধতি ইমান নিম্ন যদি হয় তেনেহ'লে আমি গণতান্ত্ৰিক ব্যৱস্থা বনাই পেলাই ৰাষ্ট্ৰ ব্যৱস্থা বনাই পেলাই চৰকাৰ বনাই এটা চৰকাৰ চলোৱাৰ যিখিনি নৈতিক দায়িত্বটো এওঁলোকে এৰি দিব লাগে কিন্তু এওঁলোকৰ স্বাস্থ্য আৰু চেহেৰালৈ চালে এওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি চালে নীতি নিয়ম আইন সংবিধানখন চালে এওঁলোকৰ মতে ঠিকেই আছে কিন্তু গ্ৰাউণ্ড লেভেলত গৈ পেলাই যদি আমি মানুহৰ জীৱন ধাৰণৰ কথা সোধোঁ তেনেহ'লে প্ৰশ্ন উত্থাপন হয় এই চৰকাৰ কাৰ বাবে আছিল এই সংবিধান কাৰ বাবে আছিল সেই ব্যৱস্থা কাৰ বাবে আছিল সেই নোটবিলাক কাৰ বাবে আছিল গতিকে ইয়াত দুখন এখন পৃথিৱী সৃষ্টি হৈছে এখন ধনীৰ পৃথিৱী এখন দুখীয়াৰ পৃথিৱী কিন্তু সেই কথাটোকে তেতিয়াও কৈছিল যে মেচিন মজদুৰি সব মে বাতো আমিৰ গৰিবী কি খাই পাতো কিন্তু আজি ধনী আৰু দুখীয়াৰ মাজত এটা বিভদ ব্যৱধান যেনেকৈ সৃষ্টি হৈছে সেই ব্যৱধানবিলাক শেষ কৰিবৰ কাৰণে সমাজত এটা ৰিভলিউশ্যনৰ প্ৰয়োজন আছে যিটো ৰিভলিউশ্যন আমি ব্ৰাজিলত দেখি পাইছিলোঁ লেবাৰ পাৰ্টি আৰু গুণ্ডা পাৰ্টিৰ ৰিভলিউশ্যন দেখি পাইছিলোঁ আৰু সেই যিটো ইতিহাস ভাৰতত আহি পৰিলে এটা ভোটৰ কাৰণে 25খন গাড়ী লৈ যাব কি এইটো কি পাৰ্টিয়ে এইটো হৈছে গুণ্ডা পাৰ্টি এটা ভোটৰ কাৰণে 25খন গাড়ী ধন টকা পইচা যুৱচামক গুটখা মদ খুৱাই পেলাই এওঁলোকে ৰাতিটো চিঞৰিবলৈ দিব কাৰোবাৰ ঘৰত গৈ ধমকি মাৰিবলৈ দিব সেই যিটো গুণ্ডা পাৰ্টি আৰু লেবাৰ পাৰ্টিৰ ইতিহাস ইয়াত পুনৰাবৃত্তি হৈছে গতিকে সেই যিটো লেবাৰ পাৰ্টি গুণ্ডা পাৰ্টিৰ ইতিহাসে আমাক এটা শিক্ষা দিছিলে আজি ব্ৰাজিল আমাতকৈ বহুত উন্নত হৈ গ'ল আৰু সেই ব্ৰাজিলৰ ৰিভলিউশ্যন আমি অনুভৱ কৰিছোঁ সেই কথাখিনি ইয়াত পতা হৈছে আপোনালোকৰ দাবী কি থাকিব এতিয়া ভোটাৰ্ছ পাৰ্টিৰ মেইন দাবী হৈছে নাগৰিক ভাত্ৰা আৰু আমি দাবী কৰিম চৰকাৰে নাগৰিক ভাত্ৰা উলিয়াই দিয়ক এইটো প্ৰথম দাবী দ্বিতীয় দাবী হৈছে ইয়াত কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিকেইজন প্ৰাৰ্থী আছে এই প্ৰাৰ্থীবিলাকক কওঁ যাৰ ভোটেৰে তোমালোকে আজীৱন বেতন পেঞ্চন পাইছা সেইকাৰণে এইসকল ভোটাৰৰ সাংবিধানিক প্ৰাপ্যৰ বিপৰীতে আপোনালোকে অমৃতপুৰী হৈ খাৰা নিদিবা আজি সেই ৰিভলিউশ্যনৰ যুদ্ধ হ'ব এওঁলোক যেতিয়া খাৰা হ'ব ইয়াত UPPLৰ অমৃতপুৰী BPFৰ অমৃতপুৰী কংগ্ৰেছৰ অমৃতপুৰী অবড়োৰ অমৃতপুৰী আমি 4টা অমৃতপুৰীৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব গতিকে এটা কঠিন যুদ্ধ নিশ্চয় জনসাধাৰণে বুজি পাব আৰু জনসাধাৰণে আমাৰ সহমত দিব আৰু এই অমৃতপুৰীবিলাকক খেদি প্ৰকৃত আৰ্থিক গণৰাজ্য প্ৰতিষ্ঠা কৰিব বুলি আমি আশাবাদী আপোনাৰ ইণ্টাৰনেশ্যনেল BPIৰ পৰা যেহেতু ইলেকশ্যনত MP ইলেকশ্যনত যদি জিকি যায় প্ৰথমবাৰৰ কাৰণে আপোনালোকে কি কাম কৰিব বুলি ভাবিব কাৰণ আমাৰ নো এক্সকিউজ এটাই কথা ভোটাৰশ্বিপ চালোঁ ইয়াত আমি কোনো কাৰণত নাগৰিকক ভাত্ৰাৰ বাহিৰত আমি কথা এটা চিন্তাই কৰিব নোৱাৰোঁ কাৰণ যেতিয়া আৰ্থিক ইতিহাস আহিব মানুহৰ জেপলৈ যেতিয়া টকা আহিব মানুহৰ চেহেৰাত খুচি আহিব মানুহৰ জীৱন ধাৰণৰ পদ্ধতি সুচল হ'ব আৰু অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য শিক্ষা আৰু মনোৰঞ্জন যেতিয়া পাব মানুহে মানৱ জীৱনৰ উপলব্ধি কৰিব তেতিয়াহে স্বাধীন গণতান্ত্ৰিক দেশ বুলি ভাবিব সেইকাৰণে প্ৰথম কাম হ'ব ভোটাৰশ্বিপ MP কেণ্ডিডেট কেতিয়া ডিক্লেয়াৰ কৰিব MP কেণ্ডিডেট অলৰেডি ডিক্লেয়াৰ হৈছে তো কেন্দ্ৰীয় সমিতিয়ে মোক ললিত পেগুক কোকৰাঝাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে প্ৰক্ষেপ কৰিছে মই দলৰ সেনাপতি হিচাপে পৃথিৱীৰ যিকোনো চুকত যদি মোৰ নাম প্ৰক্ষেপ কৰে মই যুঁজিবৰ কাৰণে সাজু আৰু এই কাৰণে কোকৰাঝাৰত আজি চিৰাং সুন্দৰীত এইখন সমিতি গঠন কৰা হৈছে মই নিশ্চিত ৰূপত যুঁজিম আৰু জিকিম